হে গাইজ, আজি আপোনালোকৰ মাজত এটা মই চেপ্টাৰ লৈ আহিছোঁ। এই চেপ্টাৰটো হ'ল এজন ভাল ল'ৰা, ইণ্টেলিজেণ্ট টপাৰ ল'ৰা এজন ক্লাছত থকা কেনেকৈ বেয়া হৈ যায়। এজন ল'ৰা স্কুলত সি সদায় 5-6ৰ পৰা টপাৰ আছিলে, কিন্তু সি যে কলেজত গ'ল তাৰ লাইফটো বেয়া হৈ গ'ল, ফেইল মাৰিব ধৰিলে, সি ডিপ্ৰেশ্যনত থাকিব ধৰিলে। আৰু সেই কথাটো তাৰ স্কুল টিচাৰজনে গম পাই পেলাই তেওঁক মাতিলে যে হেৰি তুমি মোৰ তাত আজি ডিনাৰৰ কাৰণে আহিবা। আৰু সি ডিনাৰৰ কাৰণে গুচি গ'ল। ৰাতি যাওঁতে এই টিচাৰজনে ৰাতি এই ঠাণ্ডাৰ দিন আছিলে, সেইকাৰণে সি জুই পুৱাই আছিলে কয়লাৰ টুকুৰাৰে। এতিয়া আৰু সিও আহিলে, ল'ৰাজনো আহিলে, বহিব দিলে টিচাৰে, আৰু জুই পুৱাই আছিলে। মাজতে কয়লাৰ মাজৰ পৰা এটা ডাঙৰ ধুনীয়া টুকুৰা এটা আনি মাটিত পেলাই দিলে টিচাৰজনে। আৰু ল'ৰাজনে সুধিলে, ছাৰ কয়লাৰ টুকুৰাটো কিয় পেলাই দিলে মাটিত? ইমান ধুনীয়া টুকুৰাটো মাটিত পৰি পেলাই বেয়া হৈ গ'ল। তেতিয়া টিচাৰজনে আৰু তাক কয়লাৰ টুকুৰাটো পুনৰাই আনি পেলাই জুইত পেলাই দিলে। আৰু জুইত পেলাই দিওঁতে আৰু টুকুৰাটো ডুবডুবাই সি জ্বলি পেলাই সিহঁতক তাপ দিবলৈ আৰম্ভ কৰিলে। তেতিয়া টিচাৰজনে ক'লে, এই যিটো কয়লাৰ টুকুৰা, এই কয়লাৰ টুকুৰাটো তুমি স্কুলত থাকোঁতে টপাৰ হৈ আছিলা, ভাল আছিলা, তুমি যি কলেজত গ'লা বেয়া সংগৰ লগ হৈ পেলাই তোমাৰ আজি তুমি ফেইলো মাৰিব ধৰিলা, তোমাৰ ডিপ্ৰেশ্যনো হ'ল, মেণ্টেলিও তোমাৰ বেয়া হৈ গ'ল। চ' কাম বেক, তুমি ঘূৰি আহা। এই কয়লাৰ টুকুৰাটো যেনেকৈ ঘূৰি পেলাই আৰু তাপ দিবলৈ ধৰিলে, তেনেকৈ তুমি তাপ দিবলৈ ধৰা, তুমি তেনেকৈ টপাৰ হ'বলৈ চেষ্টা কৰা। বুজি পাইছা? বন্ধু বান্ধৱীসকল, জীৱনত হতাশাত নপৰিব, বেয়া দিনটো আহিবই ন, কিন্তু হ'লে সেই বেয়া দিনটোৰ পৰা কেনেকৈ মুক্ত হয়, ভাল পাব পাৰি, সেইটোক চেষ্টা সদায় কৰিব। আজিলৈ এইখিনি, বাই বাই।